পঢ়া নাই তোৰ কিতাপখন তেতিয়াৰ পৰা এনেকৈ বন্ধ খোলাই নাই বন্ধ বন্ধ আছে পঢ়া নাই কি কৰি আছে তই হা মোৰ পঢ়াৰ মন নাই তোৰ মনটো ক'ত গেছি তই পঢ়াৰ মনটো মোৰ ইয়াতে গেছি পঢ়াৰ মন এটাই মোবাইলত পঢ়াৰ মন গেছি এইটো কি বস্তু ডাঙৰ কি সৰু কি মনটো যে একে আহি থাকে এইটো কি উলছি এইটো কি বস্তু উলছি চাওঁ দিচোন দি ৰচোন মই তোক ক'ম এতিয়া যদি তই ভাল কৰি নপঢ়া পঢ়াত মন নেদা তই ডাঙৰ হ'লে কি কৰিব খুজিছা হা এতিয়া যদি কষ্ট নকৰা তাৰপিছতে কি কৰিবি কষ্টৰ ফল যে সদায় মিঠা জানানে পঢ়াৰ কিবাডাল মানে কঠিন হয় পঢ়াটো ইচ্ছা নকৰে মানুহ হয় জানো কিন্তু সেইটো নহয় ভালকৈ এতিয়াৰ পৰা পঢ়িব লাগিব যেতিয়া পঢ়ি পঢ়ি ভাল এটা ফল পাবি সেইটো ফল সদায় মিঠা পঢ়াত কষ্ট কৰিব লাগিব পঢ়ি পঢ়ি ভাল হৈ যা ভাল মানুহ হ এতিয়া আচাৰ সময়খিনি যদি এনেকৈ খেদা নহয় পিছতে বিৰাট কষ্ট পাবি এতিয়া কষ্ট নকৰা যদি আৰাম ল পিছতে গোটেই দিনে কষ্ট কৰিব লাগিব বুজিছা সেইকাৰণে এতিয়াৰ পৰাই টাইমৰ কাম টাইমতে আমি কৰি যাম সদায় টাইমৰ কাম টাইমত কৰিব লাগে পঢ়াৰ সময়ত পঢ়া খোৱাৰ সময়ত খোৱা অকণমান মোবাইলো লাৰিবি একো নাই হা ভালকৈ পঢ়াৰ এতিয়া যদি আৰাম ল পিছত বহুত কষ্ট হ'ব জানা আৰাম মানে হাৰাম বুজি পাইছানে কথাটো বুজি পাইছানে মাথাটোত আৰাম মানে হাৰাম গতিকে এতিয়া আৰাম বাদ দি কষ্ট কৰ বুজিছা পঢ়াৰ এতিয়া আজিৰ পৰা ভালকৈ পঢ়িবি কিন্তু ঠিক আছে হা